যে 2021 লোকসভাৰ ইলেকশ্যনতো খুব কম দিনৰ ভিতৰত জালুকবাৰী সমষ্টিত বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই সময়ৰ ডিফেক্টো চিফ মিনিষ্টাৰৰ বিৰুদ্ধে মোক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কোৱা হৈছিল আৰু মই দলৰ নিৰ্দেশ মানি মই তাত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু বিফল হ'লেও একেবাৰে উৎসাহজনক নাছিল এনেকুৱা কথা নাছিল 15টা দিনত ভাল সংখ্যক ভোট পাবৰ কাৰণে মই সক্ষম হৈছিলোঁ 2019 লোকসভাৰ সময়তো মই গুৱাহাটী পাৰ্লিমেণ্টৰ কাৰণে আমাৰ দলৰ যিটো পেৰামিটাৰ সেই পেৰামিটাৰৰ 1 নম্বৰ প্ৰাৰ্থী আছিলোঁ কিবা কাৰণত মোৰ বঞ্চিত হ'ব লগা হৈছিল দলে মোৰ নামটো ইতিমধ্যে গুৱাহাটী লোকসভাৰ কাৰণে 6জন প্ৰাৰ্থীৰ ভিতৰত মোৰো এটা নাম হাইকমাণ্ডলৈ প্ৰেৰণ কৰিছে গতিকে সৰ্বপ্ৰথমে মই আমাৰ দলৰ নেতৃত্ব ভূপেন বৰা প্ৰমুখ্যে দেৱব্ৰত শইকীয়া প্ৰমুখ্যে নেতৃত্বক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ দলে মোক ভাৰত জোড়ো যাত্ৰাৰ ষ্টেট কোঅৰ্ডিনেটৰ পাতিছিলে তাকো মই সুকলমে দায়িত্ব পালন কৰিছোঁ ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰথমখন অসম ৰাজ্য ভাৰত জোড়ো যাত্ৰা 1.5 মাহ কাল ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ নেতৃত্বত সদিয়াত সমাপ্ত হৈছিল 1.5 মাহৰ পিছত মই গুৱাহাটীত প্ৰাৰ্থিত্ব বিচাৰিলোঁ কিন্তু একে সময়তে মই মঙলদৈৰ কাৰণে এখন আবেদন দিম আজি যদি মই ডিব্ৰুগড়তো নিৰ্বাচন খেলিব লাগে বুলি দলে কয় মোৰ কোনো দ্বিধাবোধ নাই আজি যদি লখিমপুৰতো মোক ইলেকশ্যন খেলিব লাগে বুলি কয় কোনো দ্বিধাবোধ নাই যদিও মই এই কথাবিলাক আনুষ্ঠানিক বা ৰাজহুৱা কৰা নাই যেহেতু বিভিন্ন অঞ্চলৰ পৰা এই দাবী দুবা চলি আছে মঙলদৈ কক কমলপুৰ কক ৰঙিয়া কক যিটো দৰং ওদালগুৰি সমষ্টি হ'ব তাতো যেহেতু মোৰ ওপৰত ৰাইজৰ এটা আস্থা আছে আৰু ৰাইজে আস্থাও প্ৰকাশ কৰিছে যে আপুনি গুৱাহাটী নহয় মঙলদৈৰ পৰা খেলিব লাগে কংগ্ৰেছৰ এটা উত্থান হৈছে ভাৰতজুৰি উত্থান হৈছে আৰু অসমতো কংগ্ৰেছৰ উত্থান হৈছে স্বাভাৱিকভাৱেই অসমখন কংগ্ৰেছৰ কাৰণে কংগ্ৰেছৰ ফাৰ্টাইল লেণ্ড কিবা কাৰণত আপোনাৰ কংগ্ৰেছৰ বেয়া হ'ব বুলি যিসকলে প্ৰচাৰ কৰি আছে সেইসকলক এটা কথা ক'ব খোজো যে অসমত কংগ্ৰেছ দলৰ ভিত্তি খুব সঠিকভাৱে গঢ় লৈ উঠিছে লোকসভা নিৰ্বাচনত আমি বিজেপিক ইয়াত পৰাভূত কৰিব পাৰিম অসমৰ ক্ষেত্ৰখনত আৰু 26ত যে হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনক আমি প্ৰত্যাহ্বান জনাব পাৰিম অৰ্থাৎ চৰকাৰৰ পৰা আঁতৰাই পঠাব পাৰিম ভূপেন বৰাৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে সকলোৱে একেলগ হৈ দেৱব্ৰত শইকীয়াৰ নেতৃত্বত দেৱব্ৰত শইকীয়া যেহেতু বিৰোধী দলৰ দলপতি আৰু আমাৰ যিটো টিকেট বাছনি প্ৰক্ৰিয়া সেই টিকেট বাছনি প্ৰক্ৰিয়াত সভাপতি আৰু অপজিশ্যন লিডাৰৰ এটা বুজন সংখ্যক ব্যৱস্থা থাকে সেই ব্যৱস্থাৰ জৰিয়তে এই দুইজন নেতৃত্বই অসমত অহা সময়ত কংগ্ৰেছৰ চৰকাৰ আনিবৰ কাৰণে যিমান যৎপৰোনাস্তি চেষ্টা কৰিছে ঠিক তেনেকৈ লোকসভাতো যাতে আমি অত্যন্ত ভাল ফলাফল দেখুৱাব পাৰোঁ আমাৰ সামূহিক নেতৃত্বই ইয়াৰ বাবে বহু চেষ্টা কৰি আছে আৰু আপোনাসকলে দেখিছে ভূপেন বৰাৰ নেতৃত্বত যিবোৰ কাৰ্যসূচী হৈছে ভাৰত জোড়ো যাত্ৰাই কওক আপোনাৰ চাঙে চাঙে কওক আপোনাৰ বাগানে বাগানে কওক বা চৰে চৰে কওক সকলোবিলাকতে ৰাইজৰ উৎসাহজনক সঁহাৰিয়ে কংগ্ৰেছ দলকো কৰ্মীসকলকো উৎসাহিত কৰিছে আৰু 2024তো আমাৰ কংগ্ৰেছ দলৰ যে লোকসভাত ফলাফল ভাল হ'ব বিজেপি দলে যিয়ে নকৰক লাগে আৰু এটা কথা মই কৈছোঁ আজি দুদিনমানৰ আগতে বিজেপি সভাপতি মাননীয় ভৱেশ কলিতা ডাঙৰীয়াই কংগ্ৰেছে গুৱাহাটী আৰু তেজপুৰ দেখুৱাওক বুলি কৈছে এই কথাটোৰ মই প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ এই ধৰণে প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ তেওঁলোকে 12টা দল পাম বুলি 12টা সিট পাম বুলি কয় এতিয়া আকৌ গুৱাহাটী আৰু তেজপুৰ মানে 2টা সিটত জিকাৰ কথা তেওঁলোকে কৈছে নেকি আৰু মই বিশেষভাৱে তেজপুৰৰ কথা নকওঁ ভৱেশ কলিতাৰ এই প্ৰশ্নৰ উত্তৰ বা প্ৰত্যাহ্বান গুৱাহাটী সমষ্টিৰ কাৰণে মই গ্ৰহণ কৰিছোঁ